আমাৰ 40 বছৰ যিটো আমি অট'নমাছ ষ্টেট ডিমাণ্ড কৰি আছোঁ, সেই ডিমাণ্ডৰ ভিত্তি কৰি আমাৰ MP অমৰ সিং টিছে যোৱা 15 ডিচেম্বৰত তেওঁ পাৰ্লিয়ামেণ্টত 5 ডিচেম্বৰত আমাৰ অমৰ সিং টিছে MP ডাঙৰীয়াই তেওঁ পাৰ্লিয়ামেণ্টত আমাৰ প্ৰাইভেট মেম্বাৰ বিল অন অট'নমাছ ষ্টেট তেওঁ মানে তাত তেওঁ প্ৰডিউচ কৰিছে, ইণ্ট্ৰডিউচ কৰিলে। আৰু সেইমতে অহা 6 ফেব্ৰুৱাৰী দিনাখন পাৰ্লিয়ামেণ্টত আমাৰ 244 যিটো আমি ডিমাণ্ড কৰি আছোঁ, সেই বিষয়ে তাত আলোচনা হ'ব, ডিছকাশ্যন হ'ব। সেইকাৰণে আমি আজি এই প্ৰেছ মিট বহিছোঁ যেন যাতে আমি অহা 6 ফেব্ৰুৱাৰী যিটো আলোচনা হ'ব, সেই আলোচনা যাতে কোনো পধ্যে মানে ফেল নহয়। সেইটোত সফল হ'বৰ কাৰণে আমি সকলো পলিটিকেল পাৰ্টি বট নেশ্যনেল এণ্ড ৰিজনেল পাৰ্টি আৰু সকলো এডুকেটেড ইণ্টেলেকচুৱেল যিমান আছে বট কাৰ্বি আংলং আৰু ডিমা হাছাও, তেওঁলোকক সকলোকে অনুৰোধ কৰিছোঁ যেন তেওঁলোকেও এই আলোচনাত তেওঁলোকে ডাইৰেক্টলি আৰু ইনডাইৰেক্ট সহায় কৰি যাতে এই আলোচনাটো সফল হয়, সেইটোৰ কাৰণে আজি আমি প্ৰেছ মিট এইটো বহিছোঁ। আৰু এইখিনি ক'ব লাগিব যে আমাৰ যিটো কাদাজকম আগতে কানচাছ ৰিকম আছিলে, 1986 7 ছেপ্টেম্বৰত হাফলঙত গঠন কৰা হৈছিলে। তেতিয়া প্ৰেচিডেণ্ট আছিলে সোনাৰাম থাউচেণ্ড, তেওঁ এক্স মিনিষ্টাৰ অফ আছাম, আৰু তেওঁ মানে কিবা জনতা পাৰ্টি আছিলে। তাৰপিছত এতিয়া আমি সেই গঠন হোৱাৰ পিছত তেনেকৈ আমি ফাৰ্ষ্টকো ইয়াত মেনশ্যন কৰা হৈছে। ফাৰ্ষ্ট অফ চেণ্ট্ৰেল লেভেলত কংগ্ৰেছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট থকাৰ সময়ত ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ সময়ত আমি দুবাৰ চেণ্ট্ৰেল মিনিষ্টাৰ লেভেলত কৰিব পাৰিছোঁ। ফাৰ্ষ্ট সন্তোষ মোহন দেৱ, ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ হোম এফেয়াৰ্ছ, আৰু দ্বিতীয়বাৰ আমি ইউনিয়ন হোম মিনিষ্টাৰ আপোনাৰ বুটা সিং লগত আমি আলোচনা কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি আকৌ যেতিয়া বিজেপি চৰকাৰ আহিলে চেণ্ট্ৰেলত, তেতিয়া আমাৰ দুবাৰ চেণ্ট্ৰেল লেভেলত আমি চেণ্ট্ৰেল ছেক্ৰেটাৰী লেভেলৰ লগত টক কৰিব পাৰিছোঁ। এইটো হৈছে আমাৰ কি চেণ্ট্ৰেলৰ যিটো মানে হোম ছেক্ৰেটাৰী, তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। তেতিয়া ফাৰ্ষ্ট আলোচনা কৰিছোঁ, এতিয়া তাৰিখ দিয়া আছে। তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা আহিছে ডক্টৰ PD সেনয়, আৰু যেটো মানে ছেকেণ্ড টাইম টক হৈছিলে এইটো RCA জৈন। গতিকে সেইটো লেভেলত আমি গৈছোঁ। আৰু পিছত LK আদৱানীৰ সময়ত 30 অক্টোবৰ 2000ত আমাক কোৱা হৈছে, আৰু ইয়াত মেনশ্যন কৰা হৈছে যে আমাৰ ডিষ্ট্ৰিক্ট বিজেপি কমিটিৰ প্ৰেচিডেণ্ট এতিয়া তেওঁ ঢুকাল ভুৱন চন্দ্ৰ তাৰাঙৰ সময়ত এইটো কোৱা হৈছে যে আপোনালোকে অট'নমাছ ষ্টেট খুজিছে হয়, কিন্তু নামটো লাগিব। সেই অনুপাতে আমি গোটেই অৰ্গেনাইজেশ্যন কাৰ্বি লামেট আমি কাৰ্বি হাইথ বা কালচাৰ চাইটি আৰু তেনেকৈ ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলৰ লগত আলোচনা কৰি নামটো দিয়া হৈছে। আমি কি নাম দিছোঁ, আৰু এইটো হৈছে কাৰ্বি ডিমাঞ্চল অট'নমাছ ষ্টেট। এইটো হৈছে কাৰ্বি ডিমাঞ্চল অট'নমাছ ষ্টেট, সেইটো নাম দিছোঁ। কাৰ্বি হৈছে কাৰ্বি, ডিমা মানে ডিমাচা, অঞ্চল মানে অঞ্চল, ৰিজন অঞ্চল, সেইটোলৈ আমি এইটো বনাইছোঁ। আৰু তেনেকৈ আমাৰ হোম মিনিষ্টাৰ LK আদৱানী আছিলে। 30 অক্টোবৰ 2000ত এইটো আমি মেম'ৰেণ্ডামটো ছাবমিট কৰিছোঁ। আৰু সেইটো বেচিছত আমি তেনে পাৰ্লিয়ামেণ্টত সেই আছাম ৰিঅৰ্গেনাইজেশ্যন কাৰ্বি ডিমাঞ্চল বিল বুলি প্ৰথমতে আমাৰ MP বীৰেন সিং ইংতিয়ে পাৰ্লিয়ামেণ্টত ইণ্ট্ৰডিউচ কৰিছে এজ এ প্ৰাইভেট মেম্বাৰ বিল হিচাপে। আমি প্ৰেছ ৰিলিজটো কোৱা হৈছে। আৰু ছেকেণ্ড টাইম আমাৰ অমৰ সিং টিছ আমাৰ MP ডাঙৰীয়াই তেওঁ আকৌ ছেকেণ্ড টাইম আমাৰ ইয়াত পাৰ্লিয়ামেণ্টত 244 বিষয়ে তেওঁ আকৌ প্ৰাইভেট মেম্বাৰ হৈ তেওঁ ইণ্ট্ৰডিউচ কৰিলে। গতিকে এতিয়াহে ইণ্ট্ৰডিউচ কৰাৰ পিছত মই ইতিমধ্যে ক'লোঁ যে অহা 6 ফেব্ৰুৱাৰীত এই বিষয়ে আলোচনা তাত কৰা হ'ব পাৰ্লিয়ামেণ্টত। আৰু ইতিমধ্যে আমাৰ অমৰ সিং টিছক মাতা হৈছে যে আপুনি সেইদিনাখন উপস্থিত হ'ব লাগিব। আৰু অমৰ সিং টিছক জনোৱা হৈছে যে তাত মই উপস্থিত থাকিম।